নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide1753 অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা বিশেষ মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত যে বহু সংখ্যক শিক্ষক স্কুললৈ নিয়মীয়াকৈ নাযায়। কি প্ৰসংগত তেওঁ এই কথাখিনি ক'বলগীয়া হ'ল সেইটো আমি ডিটেইলছ জানি লওঁ আহকচোন। অনুযায়ী যেটো পাঠদান কৰিব লাগে যোৱা 8 মাহৰ ভিতৰত 40 দিনৰ হয়তো কিছুদিন বেছি হ'ব পাৰে, হয়তো 42 দিন হ'ব পাৰে, তাতকৈ অধিক ক্লাছ হোৱা নাই। কি কৈছে কি নকৈছে এইটো মই নাজানো, কিন্তু শিক্ষক অভিভাৱক তেওঁলোকৰ পৰা ইয়াত ব্যাপক ক্ষতি হৈছে এই ধৰণৰ কথা বতৰা অহা নাই। বহুত শিক্ষক আছে তেওঁলোকে স্কুললৈ নাযায়, গতিকে যিসকল শিক্ষকে পাঠদান কৰি আছে মইতো তেওঁলোকৰ লগত কণ্টেক্টত আছোঁ, কোনো তেনেকুৱা অভিযোগ মোৰ ওচৰত দিয়া নাই। মন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে নিৰ্দেশনাটো দিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলে বহীখনত এনেই কিবা এটা লিখি থওক, তেনেহ'লে উদযাপন কৰাত পাঠদানৰ ক্ষতি নহয়। আৰু যদি প্ৰকৃতাৰ্থত নিৰ্দেশনাখন পালন কৰাৰ কাৰণে দিয়া হৈছে তেনেহ'লে পাঠ্যক্ৰমৰ পাঠদানত ক্ষতি হৈছে, সেয়া বাস্তৱ ক্ষেত্ৰত প্ৰমাণ কৰি দিম। কি কৈছে কি নকৈছে এইটো মই নাজানো, কিন্তু শিক্ষক অভিভাৱক তেওঁলোকৰ পৰা ইয়াত ব্যাপক ক্ষতি হৈছে এই ধৰণৰ কথা বতৰা অহা নাই। বহুত শিক্ষক আছে তেওঁলোকে স্কুললৈ নাযায়, গতিকে যিসকল শিক্ষকে পাঠদান কৰি আছে মইতো তেওঁলোকৰ লগত কণ্টেক্টত আছোঁ, কোনো তেনেকুৱা অভিযোগ মোৰ ওচৰত দিয়া নাই। মন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে নিৰ্দেশনাটো দিছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলে বহীখনত এনেই কিবা এটা লিখি থওক, তেনেহ'লে উদযাপন কৰাত পাঠদানৰ ক্ষতি নহয়। আৰু যদি প্ৰকৃতাৰ্থত নিৰ্দেশনাখন পালন কৰাৰ কাৰণে দিয়া হৈছে তেনেহ'লে পাঠ্যক্ৰমৰ পাঠদানত ক্ষতি হৈছে, সেয়া বাস্তৱ ক্ষেত্ৰত প্ৰমাণ কৰি দিম।